পুনৰবাৰ আপোনালোকক মঞ্জিত ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ নৰুৱা কুজি সত্ৰত মৰিগাঁও জিলাত অৱস্থিত কুজি সত্ৰ বুলি ক'লে অসমৰ সত্ৰসমূহৰ ভিতৰত এক চিনাকি নাম। এইখনে হৈছে ঐতিহ্যমণ্ডিত কুজি সত্ৰৰ মূল প্ৰৱেশদ্বাৰ আৰু এই মূল প্ৰৱেশদ্বাৰ দিয়ে মই কুজি সত্ৰৰ ভিতৰলৈ সোমাই যাম। তেতিয়াহ'লে আহকচোন আমি কুজি সত্ৰৰ ভিতৰৰ যিটো বৰ্তমানৰ পৰিৱেশ সেই পৰিৱেশটো এবাৰ চাই লওঁ। মৰিগাঁও জিলাৰ অন্তৰ্গত প্ৰখ্যাত কুজিবিলৰ দক্ষিণ পাৰত অৱস্থিত শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ এখন সুপ্ৰাচীন মহাপুৰুষীয়া সত্ৰ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত 1572 শকৰ এক শুভক্ষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰ আতাৰ ভাগিন দামোদৰ আতা প্ৰভুৱে এই মহাপুৰুষীয়া সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত বাৰপূজীয়াৰ মিকিৰ ৰজা চেতুৱাক দামোদৰ আতা প্ৰভুৱে শৰণ দি বৈষ্ণৱ ধৰ্মৰে দীক্ষিত কৰিছিল আৰু তেখেতে আতা প্ৰভুক সত্ৰ প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে ৮,০০০ বিঘা মাটি দান কৰিছিল। দামোদৰ আতা প্ৰভুৱে ৰাজত্বৰ উক্ত ভূমিখণ্ডক লৈ শ্ৰী শ্ৰী নৰুৱা বৈষ্ণৱপুৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই প্ৰাচীন সত্ৰখনত পালন কৰা ধৰ্মীয় তথা মাংগলিক উৎসৱসমূহৰ ভিতৰত বাৰ্ষিক পালনাম সেৱা, বাটনাম, বহাগ বিহুৰ গোসাঁই পূজা, দৌল উৎসৱৰ সময়ত দৌল গোবিন্দৰ মূৰ্তিলৈ প্ৰদক্ষিণ কৰা, দৌল উৎসৱ পালন কৰা, এনেধৰণৰ বিভিন্ন পৰম্পৰাগত অনুষ্ঠান চলি আহিছে। নাম ববুল মহন্ত। গোটেই ভাদ মাহটো যি নাম কীৰ্তন শ্ৰদ্ধ প্ৰসংগৰ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছে ৰাইজে। সেই ঐতিহ্যমণ্ডিত সেই শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰ আপোনালোকে পাইছেই যে আই কনকলতাই বৰদৰ থান বিচাৰি আহি পেলাই ইয়াত বাস কৰিছিলে। সেই বাস কৰা প্ৰতীক চিহ্নৰূপে এজোপা কৰ্দৈ গছ আছে। সেই কৰ্দৈ গছজোপাতে তেখেতে চাউল সিজাইছিলে। চাউল সিজোৱা সেই চিহ্নটো এতিয়াও সেই ঐতিহ্যমণ্ডিত হৈ আছে। এইজোপাই সেই বিশেষ কৰ্দৈজোপা, ইতিহাস প্ৰসিদ্ধ অক্ষয় বৃক্ষ, য'ত শংকৰদেৱৰ নাতি বোৱাৰী আই কনকলতাই বৰদোৱা থান বিচাৰি আহোঁতে জিৰণি লৈ নিজৰ আহাৰ তৈয়াৰ কৰি খাইছিল। এয়া চাওক ভকত হাতী আৰু এই ভকত হাতীৰ লগতে চাওক মিউজিয়াম আৰু ইয়াত অতিথিশালাৰ চাওক কি সুন্দৰ ব্যৱস্থা আছে। আৰু এয়া চাওক কাৰ্যালয় তথা সভাগৃহ। তেতিয়াহ'লে আহকচোন আমি কুজি সত্ৰৰ বৰ্তমানৰ যিটো সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশটো এবাৰ চাই লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এবাৰ আহি এই ঐতিহ্যমণ্ডিত কুজি সত্ৰ দৰ্শন কৰিব। ধন্যবাদ।